হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল কাশ্যপ ব্লগ। আৰু আজি যাই আছোঁ আমাৰ কাছকাটাৰ ৰাসতে, কিন্তু আজি ডাইৰেক্ট ষ্টেজ প্ৰগ্ৰেম দেখাম। দেৱজিৎ দা আহিছে, চ' ৰাসটো দেখাইছোঁ, আজি ষ্টেজ প্ৰগ্ৰেম দেখাম। আপোনালোকে চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ। এতিয়া যাওঁ আৰু আপোনালোকে গম পায় মই নিজৰ গানবিলাক খুব বেছিকৈ কমকৈ ৰিলিজ হয়, বেলেগৰ কাৰণে বেছি গান কৰি থাকোঁ। মোৰ গীতবিলাক আপোনালোকে শুনিছে ন? মোৰ গানবিলাক সাধাৰণতে ছোৱালীবিলাকে বেছি গায়। সোণ মইনা বাখৰ চকজুৰি নাহৰৈ, শুনিছে? লাজে লাজে উৰণি লৈ ভাজে ভাজে ঘামৰে। যোৱাবাৰ এটা খুব ধুনীয়া ৰিলিজ আছিলে মোৰ গান, বাও লাগিব, শুনিছে? লাগিব। আৰু এইবাৰ তেনেধৰণে খুব আপোনালোকৰ টোটেল 25টা গীত কৰি থাকিব লগা হৈছে। অসমৰ যিমানবিলাক মহিলা ছোৱালী শিল্পী, ছিংগাৰ, ফিমেল ছিংগাৰ, গোটেইবিলাকে গান কৰি থাকিব লগা হৈছে। আৰু ষ্টুডিঅ'ৰ পৰা মই বাহিৰে বাহিৰে আহিছোঁ। কালি গেট হস্পিটেলত সোমাই আছিলোঁ, চৰ্দি জ্বৰ, আৰু আপোনালোকৰ আগত পাই গ'লোঁ। সকলোৱে চাপৰি এটা বজালে ভাল লাগিব, চাওঁচোন। আমাৰ সন্মানীয় শিল্পী দেৱজিৎ বৰাই গান গোৱাৰ মুহূৰ্তত অভিনন্দন কৰিবই। আমি গোটেই নিশা উপভোগ কৰিম। আমাৰ এই অনুষ্ঠানৰ তৰফৰ পৰা তেখেতক উষ্ম আদৰণি জনাব বিচাৰিছোঁ। এটি ফুলাম জাপিৰে তেখেতক সম্বোধন জ্ঞাপন কৰিব সহকাৰী সাধাৰণ সম্পাদক প্ৰণৱ পাটোৱাৰীয়ে। এতিয়া আমাৰ মৰমৰ শিল্পী দেৱজিৎ বৰা ডাঙৰীয়াক সংগীতানুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এতিয়া আপোনাৰে মঞ্চ এখন আপোনালোকে ব্যৱহাৰ কৰক। ধন্যবাদ। আহিন মাহে পূৰ্ণ ভৈলা দশ মাস মাতৈ অনন্তৰে, সেইদিনা শংকৰতে বৰ জন্ম ভৈলা। শুকুলা দশমী তিথি হইল শুক্ৰবাৰ, মধ্যৰাতি জন্ম লৈলা শংকৰয়া মাৰহে ৰাম ৰাম ৰাম। তুকুন্দে তুকুন্দে দেন তুকুন্দা, এ নানি তুকুন্দে তুকুন্দে মদন তুকুন্দা। মাধৱ বাইদেউ কি লাজ কৰিছে নাজানো আৰু। তেতিয়া গম পাইছিলে গুৱাহাটীত আৰু মানে চবৰে ঠগ খালোঁ, ইফালে ঠগ খালোঁ, ইফালে ঠগ খালোঁ, ইফালে ঠগ খালোঁ। লাষ্টত ঘৰলৈ ফোন কৰি গ'লোঁ, মাক ক'লোঁ মই একেবাৰে গুৱাহাটী বাদ দিম আৰু ঘৰজন। তেতিয়া মোৰ লগৰ এজনে কৈছিলে তোৰ কি গান আছিলে, সেইটোকে মিক্স কৰি মই উলিয়াই দিলোঁ, চলিব নে নচলিব। লাষ্ট গান দিছিলোঁ এইটো, যদি নচলে ঘৰত পথাৰত হাল বাম, আৰু যদি চলে গুৱাহাটীত থাকি যাম। এইটো গীতটো গাইছোঁ। কিচিম কিচিম ভাৱনায় ধৰে হেঁচা মাৰি, যেতিয়া মই বিচনাত পৰোঁ, বিচনাতে পৰিলৈ কান্দো নুহুৰা ঘূৰে, তিতিনো যাহিত নগাৰো। আমাৰ চাউণ্ড এইটোৱে নহয় জানো? চাউণ্ডৰ মিক্সাৰখন ক'ত আছে? দাদা মোক চৰ্দি লগাটো কমাই দিয়কচোন কিবা কৰি।
কিচিং কিচিং ভাৱনায় ধৰে হেঁচা মাৰি এতিয়া মই বিচনাত পৰি গৈ কান্দো নুঘূৰা ঘূৰে দিদিনো তাই গীতানো কিচিং কিচিং ভাৱনায় ধৰে হেঁচা মাৰি এতিয়া মই বিচনাত বিচনাতে পৰি লৈ কান্দো নুঘূৰা ঘূৰে দিদিনো তাই গীতানো অমৰম তোমাৰ নাম বিনা চিঠিৰ খাম আধা লিখা কথাৰে বুজাই বিলাহীয়া